তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি মই এটা ভিডিঅ' মাজেৰে আৰু আজি ভিডিঅ' ধামাকা হ'ব গৈ আছে। মানে কচুগুটি পেনিষ্টা প্ৰকাশ যাক আনিব গৈছোঁ আপোনাৰ যোৰহাট নিমাতীঘাটৰ পৰা। তো গৰম নকৰি আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছে ধুলীয়া গাঁৱৰ পৰা। তো এতিয়া ৰঙাজান পামগৈ। তো অলপ কণ্টিনিউ কৰি আৰু এতিয়া আমি ৰঙাজান পাই গ'লোহি। তো ৰঙাজানত কিবা সৰুকৈ কাম এটা আছে, কামটো কৰি লওঁ, তাৰপিছত গৈ আছোঁ যোৰহাট নিমাতীঘাট। আৰু বন্ধুসকল মানে বাইক লৈছোঁ দুখন আৰু মানুহ আছে তিনিটা। তো মানে প্ৰকাশ যাই বহি আৰু মানে বন্ধুসকল বাইকত তেল নাইকিয়া হ'ল, তো তেলটো ভৰাই লওঁ, তাৰপৰা গৈ আছোঁ ব'লক। আৰু বন্ধুসকল মানে আমি এতিয়া নিমাতীঘাটলৈ সোমাই গৈ আছোঁ। তো মানে প্ৰকাশ দাই পাই গ'লে ফোন মাৰি আছে, ৰখি আছে, মানে আমনি পাইছে ন, বহুত দেৰি হ'ল, মানে দুঘণ্টামান হ'ল ৰখিয়ে আছে। তো ব'লক ডাইৰেক্ট লগ কৰিম। আৰু বন্ধুসকল আমি আহি পাই গ'লোহি ঘাট, আৰু মানে সেইজন ৰখি আছে, ক'ত বিচাৰি পোৱা নাই। তো ফোন কৰি লৈছোঁ, ৰ'ব। ক'ত যাব? মই বোলো টিকেট মই এইটোৱে বোলো। কৈছে হেৰি কওক, এইটো বুলি কয় আপুনি ব'লক উঠি দিয়ক। তাৰপিছত এই টিকেট আনি মোক জেগা দি থৈ গ'লি আহিবি। কোনোবা আহিলে এইফালে এইখনত গ'লে গম ধৰিবই। আৰু বন্ধুসকল মানে আমি আহি পাই গ'লো যোৰহাট, আৰু মানে পূৰা ভোক লাগিছে ন, কিবা এটা খাই লওঁ। তো ৰ'ব, আৰু প্ৰকাশ দাই মানে কি চাইছোঁ ৰ'ব। আৰু মানে এইফালে এজনে হাত ভৰি ধুই আছে, মানে পূৰা ধূলি লাগি আহিলেতো, সেইকাৰণে হাত ভৰি ধুই লৈছে। তো মানে আমি ৰুটি অৰ্ডাৰ দিছোঁহে, আৰু এনে ভৰি হাত ধুই লওক, তাৰপৰা গৈ আছোঁ ভুজুলীয়া ফালে, ব'লক। আৰু বন্ধুসকল মানে আমি আহি পাই গ'লো ভুজুলীয়া ঘৰ। তো এতিয়া সোমাই যাওঁ, কি নাই কি হয় চাই লওঁ, ব'লক। মানুহ কি ন, ভালকৈ থাকিবা, নিজৰ কামবিলাক কৰি যাবা। সিও বহুত দিন ভিডিঅ' দিব পৰা নাই, তাকো যোৰহাটখনত প্ৰায় মানুহে চিনাকি হৈ গৈছে, আৰু পৰিস্থিতিও, কাৰণ এতিয়াতো আৰু বেছি দায়িত্ব বাঢ়ি গৈছে ঘৰখনৰ লগতে। 7 মাহ দিন দেউতাৰ লগত লাগি আছিলোঁ। এতিয়া আকৌ যদি পৰিস্থিতি ঠেলে তেতিয়া আগবাঢ়িব লাগিব, নহয় জানো? আমি ভাই একদম নিশ্চয় আছোঁ, সদায় লগত, আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ। এটাই ক'ব বিচাৰোঁ, কাম কৰি যোৱা, আগবাঢ়ি যোৱা, জীৱনত যি হ'বলগীয়া আছে সেইটো হ'বই, আৰু সেয়াই আৰু। তো বেছি সময় আমি ইয়াতে কৰি নাথাকোঁ, কাৰণ আমি আজি ইয়াতে ষ্টে নকৰিম, আমি যামগৈ বেলেগ এফালে, কাৰণ ভাইটিকেইটা আহিছে লগত, আপোনালোকে দেখিয়ে আছে। তো ইমানেই আৰু আজিলৈ। এতিয়া আমি মানে গৈ আছোঁ ঘৰলৈ। তো দেৰগাঁৱৰ ঘৰলৈ গৈ আছোঁ। তো সন্ধিয়া হৈ আহিলে, চিধা ঘৰ যাম। ব'লক।
আৰু আহি পাই গ'লোহি গোলাঘাট। তো গোলাঘাট মানে সি মানে কি পাল এখন ল'ব সোমালে আৰু পাল এখন ল'ব সোমালোঁ আৰু মানে ইমান এইফালে প্ৰকাশ এটা কিনো চাই থাকক। এজনে পূৰা ব্লগজন লাগি আছে, ব্লগাৰ হ'ব এজন এইবাৰ। আৰু এতিয়া ব'লক আৰু মানে সন্ধিয়া হৈ আহিলে আৰু ঠাণ্ডাও লাগিছে, সেইকাৰণে অলপ চাহ এটা খাব খুজিলোঁ আৰু চাহটো ইয়াতে খাই লৈছোঁ। ৰ'ব এতিয়া কৈ আছোঁ। আহি পাই গ'লো ৰঙাজান, আৰু ৰঙাজান টুৰ্ণামেণ্ট হ'লে বেছি দূৰ নাই। তো ব'লক ঘৰ পাই গ'লোহি। মানুহ হিচাপে মই আহিছোঁ তাৰ হেৰি এই গানলৈকে গ'ল গোটেইকেইটা ওচৰতে নেকি? ওচৰতে কি হৈছে? ভাতকেইটা খাবলৈ